বুধবাৰে মানাহ সংযোগী পথৰ গোবৰ্ধনাত প্ৰশাসনৰ উচ্ছেদ অভিযান। গোবৰ্ধনা বজাৰত থকা 55খনকৈ সৰু বৰ দোকানত চলিল এই উচ্ছেদ। গোবৰ্ধনাত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ চৌহদত বছৰ বছৰ ধৰি অবৈধভাৱে দখল কৰি থকা দোকান পোহাৰত চলাই এই উচ্ছেদ অভিযান। মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ গোবৰ্ধনাত থকা 55খনকৈ দোকানক এমাহ পূৰ্বে উচ্ছেদৰ জাননী জাৰি কৰিছিল বৰনগৰ চক্ৰ বিষয়া পাৰ্থপ্ৰতিম খনিকৰে। চাৰিওফালৰ পৰা আগচি ধৰিছে যোনখিনি মাটি বেদখল হৈ আছিলে ইয়াত। কিমানখন দোকান ইয়াত 55 আছিলে হয়নে? 55 দোকান আছিলে। আমি নটিচ চাৰ্ভ কৰিছিলোঁ তেওঁলোকক আজি এমাহমানৰ আগতে। তেওঁলোকে গম পায় গোটেইখিনি বস্তু। আজি বুলি নহয়, যিকোনো বস্তু এতিয়া ধৰি লওক আপোনাৰ এই হেল্থ চেণ্টাৰ পৰা ৰোগী এজন কেনেকৈ থাকিব পাৰিব লাগে যে চব ফালৰ পৰা আগচি ধৰিছে। কোনোবা ৰোগী এটা যাব জানো সেইটো সময়ত? কোনো নাযায়। সেইকাৰণে এইখিনি উচ্ছেদ কৰা হৈছে। ঠিক আছে, যদি জুখি পেলাই যদি পোৱা যায় সেইটো যদি মণ্ডলক এতিয়া আকৌ যদি জোখাই পেলাই যদি আৰে লাগিলে আকৌ অহা হ'ব হ'ব। বুধবাৰে পুৱাৰে পৰা আৰক্ষী CRPF বাহিনীৰ সহযোগত চলে উচ্ছেদ অভিযান। উচ্ছেদিতৰ অভিযোগ প্ৰশাসনে একপক্ষীয়ভাৱে চলাইছে উচ্ছেদ অভিযান। প্ৰশাসনে মানাহ সংযোগী পথৰ দুয়োকাষৰ দোকান উচ্ছেদ কৰিব লাগিছিল যদিও কেৱল এটা অংশহে উচ্ছেদ কৰাত ক্ষোভ প্ৰকাশ কৰিছে উচ্ছেদিতই। আজি প্ৰশাসনে যিখন নটিচ আজি 15 দিনমান আগতে দিছে তাত উল্লেখ আছে যে মানাহ সংযোগী যি নেশ্যনেল ৰোড তাৰে চৰকাৰী ভূমি উচ্ছেদ কৰিব লাগে। কিন্তু আমি জানো ইয়াতে চৰকাৰী ভূমি যদি মানাহ ৰোডৰ হয় তেনেহ'লে এইটো হ'ল বেকী ৰোড, ইয়াততো মানাহ ৰোড নপৰে। আৰু যদিহে মানাহ ৰোডৰ চৰকাৰী ভূমি উচ্ছেদ কৰিব লাগে তেনেহ'লে ৰাস্তাত দুয়ো ছাইড কৰিব লাগে। এ ছাইড কৰিছে মানে কি? এ ঠাইত কৰা হ'ল মানে কোনোবাৰ ষড়যন্ত্ৰমূলকভাৱে হিংসাত্মকভাৱে আমাক তাৰমানে ইয়াৰ পৰা উচ্ছেদ কৰিব খুজিছে। আৰু দ্বিতীয় কথা হ'ল বাৰে বাৰে SDC মণ্ডল বা প্ৰশাসনে কৈ আছে আমাক মেডিকেলৰ ভূমি খালী কৰি দিব লাগে। কিন্তু আপোনালোকক জনাওঁ যে আমি মেডিকেলৰ ভূমি তেতিয়ালৈকে নাই। আমাৰ গোবৰ্ধনা যিটো মেডিকেল চাব চেণ্টাৰ তাত মেডিকেলৰ মাটি 2 কঠাহে আছে। আমি আছোঁ এতিয়া PWৰ মাটিত সাধাৰণ মানুহে দোকান দি চলি আছোঁ, কোনো ৰকমকৈ জীৱন নিৰ্বাহ কৰি আছোঁ। তেওঁলোকে এতিয়া কৈ আছে নহয় মেডিকেলৰ মাটি নহয়, চৰকাৰী ভূমি উচ্ছেদ কৰিব লাগে। যদিহে চৰকাৰী ভূমি উচ্ছেদ কৰিব লাগে তেনেহ'লে গোবৰ্ধনা চকত আমাৰ এই 52খন দোকানে চৰকাৰী ভূমিত নাই। প্ৰায় সম্পূৰ্ণ বজাৰখনে চৰকাৰী ভূমিত সংস্থাপন সাধাৰণ মানুহ চলি আছে। আৰু দ্বিতীয়তে হ'ল তেওঁলোকে কৈ আছে অবৈধভাৱে আমি দখল কৰি থকা বুলি কৈ আছে। SDC বা প্ৰশাসনৰ বিষয়াসকলে আমাক কৈছে অবৈধভাৱে গোবৰ্ধনা বজাৰত দোকান চলাই আছোঁ বুলি। আমি অবৈধভাৱে দোকান কৰা নাই। আমি যিহেতু গভৰ্ণমেণ্টক ৰয়েলিটি দি আছোঁ, ডেইলি বজাৰ লেচি চলি আছে, ডেইলি গভৰ্ণমেণ্টে ইয়াৰ পৰা ৰয়েলিটি লৈ যাই আছে। যিহেতু গভৰ্ণমেণ্টে ৰয়েলিটি লৈ যাই আছে, সেই স্থলত আমাক অবৈধভাৱে যি নটিচত অবৈধ বুলি ঘোষণা কৰিছে সেয়া বিশেষকৈ প্ৰশাসনৰ ভুল। যিহেতু আমি অবৈধভাৱে ইয়াত দখল কৰি থকা নাই। আৰু চৰকাৰী ভূমি এতিয়ালৈকে চৰকাৰী যি চৰকাৰী মেডিকেলৰ মাটি 2 কঠা এতিয়ালৈকে সম্পূৰ্ণভাৱে সুৰক্ষিত হৈ আছে। 2 কঠা মাটি আমি আছোঁ PWৰ মাটিত। সেয়ে কোনো PWৰ পৰা NOC নাই, আমাক কোনো PWৰ পৰা নটিচ দিয়া নাই, স্কিম নাই। আমাক সাধাৰণ যিসমূহ দোকান দি কোনো ৰকম পাণ তামোল দোকান দি কিনে জীয়াই আছে তেওঁলোকক উচ্ছেদ কৰি আছে আজি প্ৰশাসনে। সেয়ে চৰকাৰক অনুৰোধ জনাম যে যিসমূহ এই উচ্ছেদ চলাই আছে এয়া সম্পূৰ্ণ কোনোবাৰ স্বাৰ্থত হৈ আছে, কোনো চৰকাৰীভাৱে কোনো কাম ইয়াত আগবঢ়া নাই। উচ্ছেদ কৰিছে, তেওঁলোকৰ নটিচত ভুল আছে। আমি হ'ল বেকী ৰোডৰ মানুহ, মানাহ ৰোড নপৰে আমাৰ। আমাৰ কি উদ্দেশ্যত আমালোকক তেওঁলোকে কি চক্ৰান্তত এইটো কাম কৰিলে? OC আহিছে, আমাৰ মণ্ডল আহিছে, SDC আহিছে, প্ৰশাসন ইতিমধ্যে আমাক ভাঙিব অৰ্ডাৰ দিছে। নিজে ভগাই আছোঁ আমি। জাননী জাৰি কৰিছিল কিন্তু জাননীটো ভুল আছে। আমাক দিছে মেডিকেলৰ, আমি মেডিকেল মাটি দখল কৰাও নাই। যিবিলাক মেডিকেলৰ সন্মুখত পৰে তাৰপিছত আপোনাৰ এই অলপমান বেকী ৰোডত পৰে, কিন্তু আমাৰ বেকী ৰোডে হয়, মানাহ ৰোড বুলি লিখিছে তেওঁলোকে। আমি আৰু ভয়াতুৰ মানুহ, সাধাৰণ লোক, জীৱিকা কোনো ৰকম চলাই আছোঁ, এতিয়া আমি ভাঙাই দিলোঁ আৰু দোকানবিলাক। উচ্ছেদিতৰ অভিযোগ স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ বাহিৰত থকা দোকান পোহাৰতো কোনো ৰাজনৈতিক ব্যক্তিৰ স্বাৰ্থত চলাইছে উচ্ছেদ অভিযান। উচ্ছেদৰ জাননীত মানাহ ৰোড ভূমিত একাংশই বেদখল কৰি দোকান পোহাৰ চলাই থকা বুলি উল্লেখ কৰিছিল প্ৰশাসনে। বজালীৰ পৰা ৰমিজালিৰ ৰিপৰ্ট, নিউজ 7।